চাব পাৰে ইয়াত মই বেঙেনা লগাইছোঁ। বেঙেনাবোৰ কেনেকৈ লগাব লাগে মই আপোনালোকক সহজ পদ্ধতিৰে বুজাই দিম। আপোনালোকে চাই থাকিব। মোৰ বিশেষকৈ বেছি দিন হোৱা নাই বেঙেনাবোৰ লগোৱা, কিন্তু এতিয়া ফুলিলে, এতিয়া লাগিবই আস্তে আস্তে। আপোনালোকে চাব পাৰে ডিষ্টেঞ্চবোৰ চাওক, ইয়াৰ পৰাই এইটো বেঙেনা পুলি ইমান চাপৰ, মানে লগাইছোঁ মাত্ৰ। ইয়াৰ পৰা ডিষ্টেঞ্চ ৰাখিছোঁ কমচে কম 3 ফুট। 3 ফুটৰ 1 ইঞ্চি 2 ইঞ্চি কম হ'ব পাৰে, বেছি হ'ব পাৰে। 3 ফুটটো মই ৰাখিছোঁ। আপোনালোকে চাব পাৰে এনেকৈ চব বেঙেনাবোৰ এতিয়া চেহেৰা আহিছে। এইবিলাক চাব পাৰে, পুলিবিলাক ইমান থকা চেহেৰা আহিছে। চব মানে যোগান ধৰা হৈছে যিবোৰ লাগে। ইয়াৰ পৰা বিশেষকৈ মই বেছি গছ ৰোৱা নাই। এইটো 450 গছ লগাইছোঁ মই চাব পাৰি। আৰু বিশেষকৈ 450 গছ লগাইছোঁ মই, কিন্তু ফুলিলে আপোনালোকে মই দেখাম। মই চাব আপোনালোকে এই ডিষ্টেঞ্চবোৰ 3x3 দিছোঁ মই। ইয়াত কম কৰাই নাই, বিশেষকৈ মই জুখি লৈছোঁ। জুখি কিনে লগাইছোঁ পুলিবোৰ। 3 ফুট দিছোঁ মানে ডিষ্টেঞ্চ। দীঘল পুতালে সমান কৰি দিছোঁ। আপোনালোকে চাব পাৰে এইবোৰ ইয়াতে লাগিছে। আপোনালোকে চাব পাৰে লাগিছে মানে ফুলিছে আকৌ। এতিয়া আস্তে আস্তে লাগিব। চাব পাৰে এইবিলাক ফুলিছে, এইবিলাক ফুল ধৰিছে, এইবিলাক ফুল ধৰিছে। এইটো ফুল ধৰিছে এইবোৰ। ইয়াৰ লগাৰ আগতে বিশেষকৈ মাটিবোৰ অলপ বেছিকৈ চাহ কৰি ল'ব লাগে। মোৰ বেছি চাহ হোৱা নাই, মই মাত্ৰ ট্ৰেক্টৰেদি 4বাৰ মাৰিলোঁ। সেইটো কাৰণে চাপৰাবোৰ এইবিলাক চাপৰাবোৰ আছে, কিন্তু বিশেষকৈ এইবিলাক ভাঙি দিব লাগে। অলপ মিহি হ'লে মাটিটো বেছি অলপ পুষ্টা হয়, ভাল হয়। এইবিলাক এইটো কাৰণেতো আপোনালোকে চাব পাৰে বেঙেনা খেতিবোৰ।